হাই, আজি ছানডে ইভিনিঙত এতিয়া আমি অলপ ফুৰি আহোঁ। গোলাঘাট টাউনৰ পৰা অকণমান আঁতৰত ভাইটি এটাই এখন ৰিচৰ্ট খোলা দিন হ'ল। আজি এতিয়া ইভিনিঙত আমি অকণমান গৈ আহোঁগৈ, ব'লক আপোনালোকো। এতিয়া পালোঁ এইখন আমাৰ ধনশিৰি ব্ৰিজ, আমাৰ গোলাঘাট চহৰৰ নদীখন আছে। আৰু আমি বৰ্তমান ধনশিৰি নদীৰ ওপৰেদি মানে ব্ৰিজেদি এতিয়া গৈ আছোঁ আমাৰ ব্ৰিজলৈকে আপোনালোকে। বৰ্তমান আমি পাইছোঁ এয়া মইনাপাৰা তিনিআলিৰ পৰা আমি গোলাঘাট টাউনৰ পৰাই আহিছিলোঁ। এতিয়া বাওঁহাতে সোমাই যাম। আহি এতিয়া আপোনালোকক কোৱা যি আমি ঠাইডোখৰত আহিছিলোঁ, এইখন ঘোঁৰামৰা বিল আৰু তাৰ কাষতে আছে এয়া বেম্বো ৰিজৰ্ট। আমি বেম্বো ৰিজৰ্ট পামেই আৰু বাকীখিনি আপোনালোকে আমি গাড়ীৰ পৰা নামি লওঁ, তাৰপিছত দেখাই আছোঁ। এইখন দেখিছেনে বেম্বো ৰিজৰ্ট? ঠিক আছে, মই যিটো জেগা কৈছিলোঁ আপোনালোকক লৈ আহিম বুলি, গোলাঘাটৰ নিচেই কাষত থকা ৰিচৰ্টখনলৈ আহি পালোঁ। আৰু বাকী ৰিচৰ্টৰ ভিতৰত কি আছে, কেনেকুৱা ধৰণৰ আছে, মোৰ পিছে পিছে আহক, মই কৈ আছোঁ আৰু আপোনালোকক চাই থাকিব। ইয়াত মানে বাৰ্থডে পাৰ্টি বা ফেমিলি আহি ইয়াত ধুনীয়াকৈ ভাত খাব পাৰে, বা বাৰ্থডে পাৰ্টি যিকোনো অকেজনত আৰু মানে যদি 4-5জন একেলগে বহিব খোজে ধুনীয়াকৈ পাৰিব। আৰু সন্মুখত এইখন আমাৰ ঘোঁৰামৰা বিল, এইখন আমাৰ ধুনীয়া সেউজীয়া পৰিৱেশ। ইয়াত তেওঁলোকে মানে উপভোগ কৰিব পাৰিব আৰু সেউজীয়া পৰিৱেশ ইয়াতে বহি। ঠিক আছে, আমি ফাইনেলি গোলাঘাটৰ পৰা ওলাওঁতে যে কৈছিলোঁ আপোনালোকক আমি সুন্দৰ এটুকুৰা ঠাইলৈ আহিম, আমি ফাইনেলি আহি সেইটো জেগাত পালোঁ। সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশত ইয়াত আছে, গাঁৱৰ মাজত হয়, কিন্তু ইমান ধুনীয়া এটা পৰিৱেশ যোনে এইটো আমাক দিছে। আজি তাৰ বৰ্তমান অ'নাৰৰ লগত মই লগ পাইছোঁ। আহক আমি তেওঁৰ লগত কথা পাতোঁ। আমাৰ লগত বহি আছে, মই যে কৈছিলোঁ ভাইটিটোৱে খুলিছে ইয়াতে, আমাৰ প্ৰণৱ, গোলাঘাটৰ এজন উদীয়মান যুৱক। আৰু তেওঁ এনেকুৱা গাঁৱৰ মাজত যে এইটো এক্সুৱেলি তুমি যে খুলিলে আহি ইয়াতে, মানে কি উদ্দেশ্যটো কি, মানে এনেকুৱা ধৰণৰ ধৰি লোৱা ৰিজৰ্ট এখন গাঁৱৰ ভিতৰত অলপ ন? গাঁৱৰ ভিতৰত আপোনাৰ প্ৰায় গোলাঘাটৰ পৰা 5 কিলোমিটাৰমান হয়। ঘোঁৰাবিল বুলি কয়, ঘোঁৰাবিলৰ ধৰক ওপৰতে ষ্টাৰ্ট কৰিছোঁ। সিফালো আছিলে জেগা, কিন্তু বিলৰ ওপৰত এটা নেচাৰেল ধৰক আপোনাৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত, আৰু ধৰক ওপৰবোৰ ধুনীয়াকৈ সেউজীয়া চাৰিওফালে সেউজীয়া পৰিৱেশ দেখিছে আপোনালোকে। ইয়াতে সেইটো কাৰণে ধৰক আপুনি চিন্তা কৰিয়ে মানে প্ৰায় কামটো ষ্টাৰ্ট কৰিলোঁ। আৰু যিহেতু মই মানে বাঁহৰ কামৰ লগতে জড়িত, আপোনাৰ বাঁহৰ এইবিলাক বস্তুবিলাকো বনোৱা ডেক'ৰেশ্যনৰ, সেই চিন্তা কৰি ধৰক আপোনাৰ চিন্তা কৰিলোঁ এনেকুৱা ঠাই এডোখৰ যাতে আমাৰ ওচৰতে গোলাঘাটত এনেকুৱা পৰিৱেশ নাই। যিহেতু গোলাঘাটৰ মানুহ ওলাই আহিব সন্ধিয়া টাইমত, ধুনীয়াকৈ ওলাই আহি চাহ একাপ খালে আৰু ধুনীয়াকৈ ইয়াতে বহিলে কৰিলে, কথা বতৰা পাতিলে মুকলি পৰিৱেশত, সেই তেনেকৈ চিন্তা কৰি মানে ষ্টাৰ্ট কৰিছিলোঁ। হ'লে ভবা নাছিলোঁ যে ইমান এনেকুৱা হ'বগৈ বুলি। তেনেকৈ সঁচাকৈ মানে ভাল লাগিছে আজি আমাৰ ইয়াৰ এজন অসমীয়া ডেকা হিচাপত। আৰু মই জনামতে এই যি গোটেই বাঁহৰ কনচেপ্টটো তুমি নিজেই কৰিছা নহয় জানো? নিজে সকলো ডেক'ৰেশ্যনখিনি মই নিজে দিছোঁ। হয় হয়, তেনেকৈ আপোনাৰ মানে কমপ্লিটলি নিজে বনাইছে তাৰমানে? এই তলৰ এই চাঙৰ পৰা ধৰি বা তোমাৰ এই চকী, এই বাঁহৰ যে পৰ্দাকেইখন মই আপোনাৰ হেৰি এই তিৱা আপোনাৰ মানে জনগোষ্ঠীয় ছোৱালী ভণ্টি এজনী আছিলে, হ'লে তাইৰ ঘৰ আপোনাৰ মৰিগাঁৱত, আৰু তাইৰ পৰা দেখিলোঁ এনেকৈ সিহঁতি মানে বাঁহৰ এনেকৈ পৰ্দাবিলাক লগায়। সেই চিন্তা কৰি মানে মই বোলো বাঁহৰ পৰ্দা দিওঁ, তেনেকুৱা বাঁহৰ পৰ্দা দিলোঁ।
ধুনীয়া লাগিছে কাৰণ এনেকুৱা কনচেপ্টত আমাৰ গোলাঘাটত নাছিলে আগতে আৰু বিশেষকৈ তুমি যাতে নিজে কৰিছা নিজৰ হাতেদি গঢ় দিছা সেইটোতো এটা খুব ভাল হয় ভাইটি আছে আৰু দেউতা সহায় কৰে কামত সেই তেনেকৈ মানে মই বুলি নকওঁ মানে আমি আমাৰ বুলি ক'ব লাগিব ধৰক আৰু তুমিতো কিছুমান বাঁহৰ যোনখিনি আমাৰ শিল্প হয় বাঁহৰ বস্তু কিবা বনাই তুমি বাহিৰতো তুমি এক্সিবিশ্যনো কৰা নহয় জানো ইয়াতে এতিয়া ৰিচৰ্টত তোমাৰ মানে কি ধৰণৰ সুবিধা আছে তোমাৰ ইয়াতে বৰ্তমান আপোনাৰ ইয়াতে খাব পৰা তেনেকৈ খাই কৰি ধৰক বাৰ্থডে পাৰ্টি কৰিব পৰা এনেকুৱা এটা হল এটা আছে ধৰক ডাঙৰকৈ হল এটা বনাইছোঁ আৰু ওপৰতো আছে তেনেকৈ বহিব পৰা প্ৰায় 50জন মানুহ ধৰক কেপাচিটি চিট কেপাচিটি আছে আৰু বৰ্তমান সিমানটোৱে কৰিছোঁ সদ্যহতে আৰু লাহে লাহে পিছলৈ বহাম বুলি চিন্তা কৰিছোঁ ধৰক মানুহ আহিলে ষ্টে কৰিছোঁ ভাল লাগিল আৰু বাকী আমি এতিয়া অনাৰক লগ পালোঁ আৰু এতিয়া বাকীখিনি তেওঁ আমাক অকণমান দেখুৱাব তাৰপিছত আমি ইয়াৰ খাদ্যৰ জুতি লৈ আছোঁ ঠিক আছে আপোনালোকে চব এয়া আমি ভাইটিক কওঁতে আমাৰ তলত বিলখন আছে বৰশী বাই দেখুৱাই আছোঁ আপোনালোকক লাইভ বৰশী বাই দেখুৱাম এতিয়া লাগিছে দেই এইবাৰ লাগিছে এই মজা বৰশী হৈ গ'ল মানে সময় দেৰি হৈ আহিছে খাবলৈ পিনে হৈছে আৰু লগত আমি বৰশী যে পাইছিলোঁ আমি পালোঁ কেইটামান কাৱৈ মাছ পালোঁ মই দেখাই আছোঁ আপোনালোকক এইকেইটা চাওক এই চাওক এইজনী পালোঁ দেখিলে বৰশীও পালোঁ মাছো পালোঁ এতিয়া বলক এইপিনে খাওঁগৈ গৈ পেটটো ভোক লাগিছে ধৰি লওক
ঠিক আছে আমি খোৱা বোৱা কৰিলোঁ আৰু বৰ্তমান আমি এতিয়া ঘৰ দিশে যাওঁ আৰু আপোনালোক যদি আহে এইখন আছে গোলাঘাটৰ টাউনৰ কাষতে মইনাপাৰ তাৰপৰা যোনটো মইনাপাৰৰ পৰা থোৰামুখ ওলাইছে পুৰণা ৰাস্তাটো আলিচিগা বুলি কয়, সেইটো ৰাস্তাত সোমাই আহিলে প্ৰায় মইনাপাৰ তিনিআলিৰ পৰা 1 কিলোমিটাৰমান হয়। বাই বাই, আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।